Hello guys, দেখিছেনে মই কত বহি আছো বহি আছো বাৰান্দাত কাৰণ ভাত বনাই আছো বাহিৰত দেখিছে ইমান ধোৱা কি অৱস্থা আজি আমাৰ গেছ নাই গেছ শেষ হৈছে মানে স্ট্ৰাইক চলি আছে গেছৰ ষ্ট্ৰাইক চলি আছে সেইটোৰ কাৰণে গেছে পোৱা নাই কেতিয়াবাতে বুকিং কৰা হৈ গৈছে কিন্তু গেছ পোৱাই নাই ইমান ফোন কৰিলোঁ অফিচ গ'লো নাই সেইটো কাৰণে আৰু কি কৰিম খাবতো লাগিবই যেনেকৈ হওক সেইটো কাৰণে অলপমান মানে টেম্পৰাৰী কিবা চৌকা বনাই চোলা বনাই পেলাই ইয়াতে ভাত বনাই আছোঁ আৰু এইপিনে আমাৰ ৰান্ধনী বাইদেউজনী আৰু ইপিনে ঠাণ্ডা ওপৰৰ পৰা মানে নিয়ৰ পৰি আছে ইপিনে বাহিৰত ভাত বনাই এনেকৈ ঠাণ্ডাত বেমাৰ নহ'লে হ'ল আৰু এয়া চাওক ভাত হ'ল এবাৰ চব্জি বনাব আছে আৰু চাহ হৈ গ'ল চাহ খাই ল'লোঁ এইপিনে গৰম পানী হৈ গৈছে এয়া এতিয়া ভাত হ'লে চব্জি বহাই দিব আৰু এইপিনে আলু নতুন আলু পুৰি দিছোঁ ইয়াতে কেনে হ'ল চাবা নেকি দিয়া দেখুৱাই দিওঁ ভাত দেখা নাযায় পুৰা ধোঁঙা ন জুইত নতুন আলু পুৰি খোৱাৰ সোৱাদেই বেলেগ হয়নে সেইটো কাৰণে কেইটামান নতুন আলু পুৰি দিলোঁ ভিতৰত আৰু বেঙেনাও আছে বায়ে কৈছে বেঙেনাও পুৰি খায় কিমাননো পুৰি থাকিম আৰু চাওঁ চব্জিটো হৈ লওক আগত জানো চাপ মানে খাওঁৱেই বেঙেনাও পুৰি পেলাই এয়া ভাত গেলি গ'ল নেকি বেছিকৈ পানী বেছি হৈ গ'ল ঢাকনটো উঠাই দিয়া গেছ ডেলিভাৰী দিয়া মানুহজনে ফোন কৰিলে অকণ আগত দেউতাক কৈছে কাইলৈ মানে পাব কিবা কি নাম্বাৰ চাম্বাৰ তেনেকৈ ল'লে আৰু পাব চাগে কাইলৈ মানে পালে ভাল আৰু ডিচেম্বৰ পিকনিক বুলি ভাবি ল'বা আৰু আজি বায়ে কৈ আছে ডিচেম্বৰৰ পিকনিক বুলি ভাবি ল'বা হেনো বোলে তেনেকুৱাই ভাবিব লাগিব আৰু উপায় নাই বহুদিনৰ মূৰত মানে চৌকাত ভাত বনাই খাইছোঁ আৰু অভ্যাস নোহোৱা নহয় পিছে আছে অভ্যাস আগৰ পৰাই চৌকাত বনোৱাৰ মজাই বেলেগ হয় পাৰ্মানেণ্টলি থাকিলে ভাল হয় আৰু পাৰ্মানেণ্টলি নাই কাৰণে আমাৰ অলপমান অসুবিধা পিছে কি খবৰ আপোনালোক সকলোৰে কেনে আছে ভালনে জনাবচোন কমেণ্ট কৰি ঠাণ্ডা দিন আহিলে কোনে কোনে চালে ঠাণ্ডা দিন পৰিলে একদম কুঁৱলী শীত মানে নক'বই আৰু পিছে ৰাস কোনে কোনে চালে আপোনালোকে চালেনে নাই ক'ত ক'ত চালে জনাব মই চালোঁ এদিনেই এবাৰেই চালোঁ আৰু একদম শেষৰ পিনেহে চালোঁ আৰু মানে চাই ভালেই লাগিলে চব্জিটো হ'ব আলু আৰু বন্ধাকবি মানে লাবৰা বনাম আৰু এনেকৈ আৰু মানে জুইত কিমান বনাই থাকিম হয়নে কিবা আৰু তাকো বাহিৰত ঠাণ্ডা লাগি আছে সেইটো কাৰণে ভাবিলোঁ এক চব্জি ভাতে বনাম এইপিনে বন্ধাকবি আৰু এইপিনে আলুটো মায়ে কাটি থ'লে অথনি মায়ে কিবা কিবি কাটিছিলে মূলা ফুলকবি কিবা কিবি বায়ে ক'লে অকল বন্ধাকবি আলুৱে খায় হেনো নতুন আলু এয়া পিছে বায়ে বন্ধাকবি কাটিব লৈছিলে এয়া দেখিছে বন্ধাকবিটো কিবা এনেকুৱা ময়ে আনিছিলোঁ বাৰু যোৱাকালি বজাৰৰ পৰা বায়ে কৈছে পোক আছে নেকি নাকাটে হেনো তাই ভয়তে থৈ দিলে মানে মই কাটিব লাগিব এতিয়া তাক পোকে চোকে খুৱাই দিম নেকি আজি কাটি সেইজনী তোমাক যে এবাৰ মই বিচাৰ কৰিছিলোঁ মনত আছে তোমাক বিচাৰ খুৱাম মই দেখিছে কি কৈ আছে বদমাছটো মোক বিচাৰ খুৱাব বুলি খোৱা এটা কথা শ্বেয়াৰ কৰোঁ আজি আপোনালোকৰ সৈতে বিচাৰ কথা ওলাইছে যেতিয়া এদিন বায়ে মানে ভাজি এটা বনাইছিলে মানে কি জানো আছিলে ভাজিটো বহুত বছৰ হ'ল কথাটো আৰু পিছত ভাজিটো বনাইছে ভাত খাব ল'লোঁ আৰু ভাত বাঢ়িলে মানে চবৰ কাৰণে ভাত খালোঁ পিছত মই ভাজি খাই আছোঁ লাষ্টত মানে এনেকুৱা মানে ক'লা কিচকিচা একদম কৰকৰা হোৱা কিবা এটা বস্তু মই দেখি পালোঁ মানে মই ভালকৈ চালোঁ একদম চকুৰ ওচৰত আনি এনেকৈ চালোঁ আৰু পিছত দেখা পালোঁ একদম বিচাটোক এনেকুৱাকৈ ফ্ৰাই কৰিছে মানে কৰকৰা হৈ গৈছে কুৰকুৰে খালে যেনেকুৱা লাগে একদম পূৰা
এনেকুৱা ক্ৰাঞ্চি তেনেকুৱা মানে হৈ গৈছে বিচাটো। মইতো একদম হাতত লৈ এনেকৈ ভালকৈ চালোঁ মানে কিনো হয় এইটো চাওঁচোন বোলো। দেখা পালোঁ বিচাটোকে ফ্ৰাই কৰি থৈছে। চাওকচোন আপোনালোকে কি হ'ব তেনেহ'লে। এইটোকে কৈ আছে মনত আছে নে বিচা খুৱাম বুলি কৈ আছে। অঁ আৰু ময়ো কেৰেলুৱা খাইছিলোঁ মানে মায়ে মানে বুট দাইল বনাইছিলে মোটাকৈ। হয়তো একচুৱেলি দালিত নাছিল, দালিত নাছিলে, ওপৰৰ পৰা আছিলে না, বাহিৰত খাই আছিলোঁ, টেবুলৰ পৰা উঠিছে তেনেকুৱাই হ'ব কিবা, নাইবা ওপৰৰ পৰা এনেকৈ সোমবাৰ দিওঁতে এইটো পৰিছে। নেদেখা বস্তু না, এতিয়াতো থাকিবই আৰু এইটো সোমবাৰ দিওঁতেও হয়তো পৰিব পাৰে ওপৰৰ পৰা, তেনেকুৱা হ'ব পাৰে। ভাত খাই আছোঁ তেনেকৈ। তাৰপিছত আৰু ভাবিলোঁ মানে বুট দাইলখিনি পিছত খাম আৰু মানে বেলেগ চব্জি দি খালোঁ। বুট দাইলটো যেতিয়া খাব ল'লোঁ মানে ভাত খোৱা হৈ গৈছে, বুট দাইলটো অকল খাই আছোঁ মানে। তাৰপিছতে আৰু এনেকৈ খাই থাকোঁতে বুট দাইলৰ গোটাবিলাক খাই আছোঁ। এনেকৈ খালোঁ, একদম মানে ক্ৰাঞ্চি এটা শব্দ আহি গ'ল নহয় মুখৰ ভিতৰতে। বোলো কি বস্তু, কাৰাককৈ শব্দ ওলালে এটা। পিছত একদম মানে ভয়তে মা পাকঘৰত আছিলে, মই বাহিৰত ভাত খাই আছিলোঁ। মাৰ তাত দৌৰ মাৰিলোঁ মানে। মাক ক'লোঁ মা মই মানে কিবা খাবলৈ পাইছোঁ মানে ভিতৰত। মায়ে কৈছে কি বস্তু মই কৈছোঁ নাজানো, মুঠতে খাইছোঁ আৰু কামুৰিছোঁ আৰু কিবা এটা। পিছত মই ক'লোঁ এইটো নিশ্চয় কেৰেলুৱাই হ'ব বোলো। লোকেল ট্ৰেইন আৰু। তাৰপিছতে আৰু সঁচাকৈ চালোঁ মানে পেলালোঁ যেতিয়া, সঁচাকৈ কেৰেলুৱাই আছিলে মানে। কেনেকুৱা লাগে ভাবিলে চাওকচোন, গা চা শিৰশিৰাই যায় একদম। পিছত মানে মুখৰ পেটৰ ভিতৰত মানে থুও নাযায় মানে এনেকুৱা অৱস্থা হৈছে মানে থুকো গিলিব নোৱাৰোঁ এনেকুৱা লাগিছে ঘিণতে মানে। কিমান বাৰ যে ব্ৰাছ কৰিলোঁ কি কৰিলোঁ হিচাপ নাই। তাকে বায়ে কৈ থাকে কেৰেলুৱা আৰু বিচা খাইছিলি যে কেনেকুৱা লাগে বুলি। আপোনালোকৰো হৈছেনে কেতিয়াবা তেনেকুৱা জনাবচোন, যদি হৈছে, কাৰ লগত হৈছে তেনেকুৱা। থাকিব লাগে অভিজ্ঞতা কিছুমান কেতিয়াবা, কাৰণ কেতিয়াবা ক'ৰবাত গ'লে ক'ত কি হৈ যায় ক'ব নোৱাৰি, হয়নে? আৰু ভাত হৈ গ'ল আমাৰ। এতিয়া চব্জি বনাবৰ কাৰণে ৰেডি। চব্জি কাটি লওঁ, বন্ধাকবিটো কাটি লওঁ। তাইতো আৰু ভয়তে নাকাটিলে, পোক আছে বুলি। মই কাটি লওঁ। এয়া দেখিছে বন্ধাকবি কাটি আছোঁ দেই। এতিয়া মই বন্ধাকবি এইজনীটো নাকাটিলেই, ময়ে কাটিলোঁ আৰু অলপমান ডাঙৰকৈ কাটিলোঁ। শুকান লাবৰা কৰিবা নে অলপমান জোল কৰিবা? গ্ৰেভি কৰিবা। কি যে দিলে ধোঁৱা চোৱা দি একদম চকু টকু ফুলাই দিলে মোৰ। তোমাৰে আলু পুৰিছোঁ তাতে। বন্ধাকবি কাটি আছোঁ দেই, আজি বন্ধাকবি চব্জি। পিকনিক ন, বন্ধাকবি খাবই লাগিব। অঁ এইটো পিকনিকৰ বন্ধাকবি নাখালে ভাল নালাগে ন। আৰু এইটো অৱশিষ্টটো কি হ'ব কালি? কোনটো? এইটো কাইলৈ খাৰ খাম বুলি থৈ দিলোঁ ভালকৈ, মানে বুঢ়া পাতবিলাক। এইটো কিবা অহা বছৰ খাব। খাম, আপোনালোকক দেখুৱাম মই কাইলৈ বন্ধাকবি খাৰ বনোৱাটো। তো কাটি লওঁ ন মই। এয়া দেখিছে হৈ গ'ল একদম পূৰা এটা গোটা বন্ধাকবি কাটি লওঁ। তুমি ডাঙৰে দিব পাৰিলে একবাৰে। নাই ডাঙৰে খাম বুলি কাটিলোঁ। গিলাচ দি কাটিব পাৰিলে পিকনিকটো হৈ যাব। তো কাটি লওঁ ন, এতিয়া আলু পিটিকাবিলাক দেখুৱাই যাম আপোনালোক চাব। এয়া চব্জি হৈ আছে এতিয়া, বন্ধাকবি আলু। দেখুৱাই দিয়া অকণমান আমাৰ বন্ধাকবি আলু চব্জিটো। বাইদেৱে মাষ্টাৰ চেফৰ উইনাৰ হৈ আহিলেতো কেইদিনমান আগত। পিকনিক লাগি আছে। মোৰ ফ্ৰেণ্ড এজনে কৈ আছে বা পিকনিক খোৱা যেন লাগিছে বোলে। আলু যে পুৰিছিলোঁ সিজাই নাই, এইটো ভিতৰতে আছে। কি জানো হৈছে আৰু নাজানো আৰু আলু হৈ আছে নে কিহে হৈ আছে বা। মই বোলো কিমান দিন ৰখি থাকিম, ওপৰতে দি দিয়া। আমাৰ বন্ধাকবি আলু চব্জি হ'ব আজি। কষ্ট ইপিনে কৰি দিয়া লাইটটো। হালধি 1 কেজি দিলোঁ নেকি মই ধোৱাতে। ঠিক নাই, বায়ে 1 কেজিমান হালধি দিলে নেকি চব্জিটোত, ধোঁৱাতে একো দেখিবলৈ পোৱা নাই হেনো। নাজানো আৰু চব্জি হ'ব নে কি হ'ব আজি। অঁ মায়েচোন আনিছিলে। বাৰ কঁকাল বিষ হৈ গ'ল হেনো, ভাত বনাই বাহিৰত জুইত। শিকি লোৱা ভালদৰে। অঁ তুমি মানে এইবিলাক থৈ অহা নাই, মোৰ আশাত এৰিছা। অঁ থৈ আহা। বাহিৰতে বহি আছোঁ আৰু কিনো কৰিব। চব্জি হোৱালে ৰৈ আছোঁ। এইপিনে চব্জি হৈ আছে।
চাটনি খোৱা নিচিনা লাগি আছে এনো চব্জি আমাৰ প্ৰায় আধা সিজা হৈয়ে গ'ল খাব পাৰি ন বন্ধাকবিহে খাব পাৰি আৰু ইয়াত কি দিবা বন্ধাকবি পিঁয়াজৰ পাত আৰু ধনিয়া পাত দিবা ধনিয়া পাত দিম আনিছানে দুটামান নহৰু থেতেলি দিম আনিছা নাই ধনিয়া চাগে দিয়া নাই নেকি কি আনিলে ইয়াত চাওঁ পিঁয়াজৰ পাত জলকীয়া এইটো আলু দিব লাগিব ন ধনিয়া পাত আছে ৰ'বা ঠিক আছে দিয়া জুলিলে আৰু খুৰী বনাই বেছি মজা কি ধুনীয়াকৈ জ্বলিছে ন মজা জ্বলিছে পানী দিব নালাগে নেকি পানীৰে হৈ যাব দিব নতুন আলুটো কি ক'লা আলু পোৰাটো অঁ খাব লাগিব ৰ'বা নহ'লে আৰু এতিয়া খালি চাইটো কৰি খালে ভাল লাগিব না আলু পুৰিছোঁ যে খবৰে নাই তাৰ কি জানো হৈ আছে টাইম লাগিব বহুত কোনটো ডাঙৰ দিছা না তুমি আলুটো অকণমান দিব লাগিব পানী এইটো কোৱা নাই অঁ আলুটো এইটো দিব লাগিব অকণমান নহৰু দি দিয়া নিমখ চাকিছোঁ আকৌ নিমখ নাই লগা হেনো নিমখ দি দিলে বায়ে বনাই আছে তুমি যে মোৰ বনোৱা খাই ভাল পোৱা অঁ তাকে বেছি গ'লে নাপাবা ন বেছি গ'লে ভিনদেউৰ ঘৰত যাই খাম নহয় কি ভাবিছে আকৌ ভিনদেউৰ ঘৰত যাওঁ নে ওপৰতে যাওঁ এই নোযোৱা এতিয়া ওপৰলৈ যাম নেকি আকৌ এতিয়া ওপৰলৈ নোযোৱা নহয় আনি দিম ন একেবাৰে এতিয়াই দিবা নেকি অকণমান সিজক নেকি আলু যে পুৰিছিলোঁ সেয়া চাওঁ কিনো হৈ আছে ক'ত জানো গ'ল আলু দেখিয়ে পোৱা নাইচোন মানে মোৰ জুইটো নষ্ট কৰি দিব সিজে ন ধুনীয়াকৈ সিজি গৈছে দেখিছে ফুটা কৰি দিলোঁ চাওকচোন সোমাই দিবা ইয়াতে দিয়া ক'ত দিওঁ দিয়াচোন কাগজটো পিনে কাগজটো পিনে দিয়া আকৌ কাগজটো কিবা জিলাপিৰ অঁ একো নহয় দিয়া ইয়াত ওপৰত দি দিয়া তিনিটা দিছিলোঁ ন এপিনে এটা দিয়া মোক তুমি কি কাগজত থলা নে ক'ত থলা এয়া কাগজ এইটো টানি দিওঁ নেকি আৰু এটা আছে উলিয়াই দিয়া মইতো বহুত খাম ভাই মই বহুত খাবা একো নাই উঠাই দিয়া লেতেৰা বাৰী পৰিব ন দিয়া এতিয়া জুইটো ঠিক কৰি দিয়া এইটো পুৰালে এইটোৱেই হয় লাষ্টত দিব লাগে আমাৰ মানে দুটা কাম একেবাৰে হৈ গ'ল আৰু মজা আছে চাটনি হ'ব এইটো এতিয়া নালাগে দিব আৰু কিবা কৰা তুমি নহৰুটো দি দিয়া খাব তুমি কিবা আনাচোন নহৰুটো লৈ আহা ধনিয়া পাত লৈ আহা অৱশেষত আমাৰ ভিনদেউ গেছ লৈ আহি আছে হেনো ভিনদেউকো খবৰ দিয়া হৈছিলে ক'ৰবাত পায় নেকি বুলি আজিকালি অৱশ্যে মানে কি হ'ল গেছটো কোনোৱে দিব নোখোজে থাকিলেও আৰু এনেও নহয় ভিনদেউহঁতক কোৱা নাই এনেই যাৰেই হওক আৰু অঁ গেছটো গেছটো বহুত ক্ৰাইচিছ হৈ থাকে এনেও মানুহৰ তো দিব নোখোজে আৰু বহুততে খবৰ কৰিছিলোঁ যে আমাৰতো কাইলৈ নহ'লে পৰহিলৈ আহি যাব এইটোৰ কাৰণে মানে ৰিপ্লেচ কৰি দিম আৰু আমাৰতো আহিলে দি দিলোঁহেঁতেন যাৰ পৰা আনো আৰু পিছত ভিনদেউক খবৰ দিলোঁ ভিনদেউ কৈছে মই মেনেজ কৰি আছোঁ ৰ'বা পিছত ভিনদেউৱে মেনেজ কৰিলে হেনো এতিয়া লৈ আহি আছে ফোন কৰিলে মাত্ৰ এতিয়াতো হৈ গ'ল আমাৰ কাইলৈ ৰাতিপুৱা লগাব লাগিব আৰু আজিৰখিনি হৈ গ'ল আৰু কিবাকৈ এতিয়া দিব ধনিয়া পাত দি দিয়া আলুটো অকণমান কাটি চোৱাচোন হৈছে নে আলুটো হৈছে ন
দি দিয়া ধনিয়া পাত দি দিয়া ধনিয়া পাত আৰু পিঁয়াজৰ পাতটো দি দিয়া দি দিলে পিঁয়াজৰ পাত ধনিয়া পাত ক'ত আছে পিঁয়াজৰ পাত নহৰু দিলানে খুব টেষ্টি গোন্ধাইছে দেই নহৰু দি দিলে লোকেল চিম্পল ডিছ নিমখ লাগিছে নাই চিম্পল ডিছটো ভাল আমাৰ গাঁৱৰ ন মানে আৰু গাঁৱলীয়া বুলি নাভাবিব আৰু এইটো খালে তাত কৈছে বাৰু না আমাৰ গাঁৱৰো কৈছে আৰু নাম মেনশ্যন কৰা নাই আমি খাব লাগে এনেকুৱা খোৱাৰ মজাই বেলেগ সদায় আমি কিমান মাছ মাংস খাই থাকিবা এবাটি নালাগে বেছি হৈ যাব অকণমান হৈ যাব চাওকচোন কি ধাম ধামকৈ জুই দি দিলোঁ বায়ে কৈছে জুই নজ্বলেহে নজ্বলে বোলে মই কি দি দিলোঁ বায়ে কৈ এইবাৰ মোৰ ধৰিবই ঠাই নাই বোলে দিয়া হৈ গৈছে দেই নিমখ চাইছিলা ন চাই লৈ অলপমান পানী দিলা নহয় হৈ গৈছে নমাই দিলে ভাল হ'ব নেকি বেছি আৰু শুকান কৰিলে মায়ে খোৱালে বেয়া পাব অকণমান আকৌ শুকাই দিয়ে তেনেহ'লে নমাই দিবা নহয় এয়া জলকীয়া পুৰি থোৱা হৈছে এয়া আলু পিটিকা কৰিম আকৌ অকণমান পিছতে মাষ্ট হৈছে বোলে চব্জিটো কোনে পায় আৰু ভিন্দেও খাই যাব পাৰিব খালে ন নিশ্চয় নমাই দিওঁ ন নমাই দিয়া বেছি শুকান কৰি থৈ দিওঁ একবাৰে একেবাৰে থৈ দিয়া গোটেই ভাত পানী বনোৱা মেলা হৈ গ'ল চব্জি ভিতৰত লৈ আহিলোঁ তাৰপিছতে ভাবিলোঁ এতিয়া আলু পিটিকাটো বনাওঁ মায়ে মানে য'ত ভাত বনাইছিলোঁ তাতে মানে বস্তুবিলাক চাফ কৰি আছে আলুটো থৈ দিছিলোঁ পুৰি দেখা নাই যাই গছকি মায়ে আলুৰ অৱস্থা কি কৰি দিলে চাবচোন কিবা বনাইছে পৰঠা পিঠা বনাই থৈ দিছে গছকি অৱস্থা নাই এতিয়া দুটাকে বনাব লাগিব আৰু ফুৰিলে হ'লহেঁতেন দেৰি হৈ যাব বেলেগ দিন খাম আৰু এইটো জলকীয়া এইপিনে পিঁয়াজ আৰু ধনিয়া পাত দিম পিটিকা কৰোঁ আৰু এতিয়া জুইত বনাই কি হৈ গ'ল আমাৰ কেৰাহীবোৰ চাওকচোন একদম ক'লা ক'লা হৈ গ'ল পূৰা আৰু এয়া চৰুটো দেখিছেনে ডেক্সিটো মানে আমি ডেক্সি বুলিয়ে কওঁ নাজানো কি বুলি কয় একদম ক'লা হৈ অৱস্থা নাই মায়ে উলিয়াই দিছে মানে 2-2.5 মাহমান ভাত হ'ব আৰু আমাৰ পিছে আৰু ডেক্সিটো চকমা কিমান ডাঙৰ একদম পূৰা এইটো দিলে হ'ল চাগে ন এই সৰুটো দিলেও হ'লহেঁতেন ইমান ডাঙৰটো উলিয়াই দিছে গেছ আনি দিলে কাৰণে এতিয়া ৰাতিয়ে গোটেই চফা কৰি থ'ব আৰু মানে বায়ে পূৰা চফা কৰি আছে ঘঁহি আছে পূৰা ক'লা হৈ গ'ল যে গোটেইবিলাক পূৰা ঘঁহি হৈ বগা কৰি আছে খাই দিব অকণমান টাইম বনোৱাটো এইবিলাকহে আছে এইটো আমাৰ লোকেল হাটা বাঁহৰ হেতা এইটো ঘঁহি দিলোঁ ভাত আছিলে চাফা হ'লতো সেইটো চোৱা চাফা হৈ গ'ল এইবিলাকহে বনাইছোঁ সেইটো কাৰণে ইমান ক'লা নাই হোৱা আৰু খৰিটো কাট লওঁ বাঁহৰ খৰি হ'লে বেছি ক'লা হয় কেৰাহী আছে আৰু তুমি কালি ঘঁহিবা তোমাৰ কাৰণে থৈ দিম তুমি ঘঁহিবা আহি মই কালিৰ পৰা নাহোঁ মই বেলেগ জেগাত যাওঁ ক'ত যাবা ডেক্সিটো ঘঁহিব লাগিব বুলি কালি ঘৰত নাহে হেনো তাই কিন্তু মোক ঘঁহিব কৈ আছে দুটি মাৰিলে বোলে বাঘে কামোৰে
এইটো অসমীয়াত কি কয় নাজানো বাৰু, কিন্তু বড়ো ভাষাত খাদৌ বুলি কয় ইয়াত। খাদৌ ভাত মানে কিবা কৰিবলৈ লৰাই দিবলৈ ভাল আৰু সেইটো দিম নেকি তোমাৰ মুখত? সিমাই অৱস্থা। ঠিক আছে, ঘঁহা ভালকৈ। এইটো চাই দি ঘঁহি দিওঁ। ক'তনো দিম এইটো চাই ঘঁহা ভালকৈ ঘঁহা, বগা কৰি দিবা। দিয়া অকণমান তোমাৰ গালটো দি দিম। মোৰ গালটো চফাই আছে ভণ্টি। এইটো লগালে বেছি চফা হয় বোলে। ক'ত চফা হ'ব? দুবাৰ বনালা ন? খুব বল্ডি মানে ঘঁহি আছে বাই। আলু পিটিকা হৈ গ'ল নহয় মোৰ। আলু পিটিকাটো কৰি দিলোঁ। মায়েতো গছকি দিছে, ক'ত খোৱা যাব, এনেইতো পেলাই দিলোঁ। দুটাকে কৰিলোঁ, একদম মানে পিটিকা নে কিহে নে ক'বই নোৱাৰিছোঁ আৰু মানে ইমান অকণমান ফুলিছে। দেখাই দিছোঁ ৰ'বা আলু পিটিকাটো। এয়া আলু পিটিকা। বায়ে ইয়াতে মানে কেঁচা পিঁয়াজ নিদিলে বাৰু, পিঁয়াজৰ পাতহে দিলে। তাকো চব নাকি দীঘল মই তাকে ক'লোঁ পিঁয়াজৰ পাতটো গোটেইটো মানে এনেকৈ দীঘল কৰিও দিব পাৰিলাহেঁতেন বুলি ক'লোঁ। মজা লাগিব খাই আলু পিটিকাটো। টেষ্টি হৈ যায়, পূৰা জ্বলা হৈছে আৰু।